এতিয়া মানে বেছিখিনি চাই থাকিলে মোক লাগিব যে সেইকাৰণে পটাপট খাই দিছোঁ পটাপট এয়া খুব স্পীডত খাই দিছোঁ দিয়ক আৰু মাংস খাই দিছে এইটো এটা থৈ দিছোঁ আৰু এই সুন্দা সুন্দা ভাত মাংস এয়া খাই দিছোঁ পটাপট খাই লৈ এতিয়া আকৌ মানে কামলৈ যাব লাগে এইটো ৰিয়েল লাইফ হয় মোৰ আৰু ৰিয়েল লাইফৰ কাৰণে মানে এইটো মই স্মৃতি হিচাপে ধৰি ৰাখিছোঁ ইউটিউবত নহ'লেতো ধৰক থাকি যাব চিন নাথাকিব সেইকাৰণে ধৰি ৰাখিছোঁ বলক ভাতখিনি খাই লওঁ ভাতখিনি খালোঁ বাৰু তাৰপিছত আকৌ মই ৰাতিটো এতিয়া ইমান লেতেৰা পেতেৰা কাৰণে ৰাতি ধৰক ঘৰত আহি শুবহি নোৱাৰে সেইকাৰণে তাৰ কাৰণেও মই বেলেগ বিচনা ঠিক কৰি থৈছোঁ খুব এখন ধুনীয়া দামী বিচনা মই আপোনালোকক দেখুৱাম চাব লাখ টকীয়া বিচনা আহক বিচনাখন চাই লওঁ এইখন বিচনাখন বন্ধুসকল মোৰ যিখন লাখ টকীয়া দামী বিচনা এইখনে হয় এইটো একচুৱেলি আমাৰ ইয়াত মানে বিচনাখনৰ নামটো হ'ল হেৰি হয় এই গৰু গোহালি বুলি কয় এনে মানে খেৰ থোৱা ঘৰ গৰু গোহালিতে হ'লোঁ গৰুৰ লগতে খেৰৰ মানে ধূলিবোৰ থকাৰ কাৰণে মাস্কখন পিন্ধি লৈছোঁ আৰু মই সম্পূৰ্ণ মানুহটো খেৰৰ তলত সোমাই আছোঁ মই দেখুৱাইছোঁ ৰ'ব এই মানে এতিয়া আমি ভিডিঅ'টো মানে ৰাতিপুৱা তুলিছোঁ ৰাতিপুৱা প্ৰায় 3টামান বজাত তুলিছোঁ মই মানে ৰাতি এনেকৈ শুই গ'লোঁ শুই যোৱাৰ পিছত সাৰ পোৱাৰ পিছত চাইছোঁ বৰ ঠাণ্ডা লাগিছে জেকেট চেকেট নাই খেৰৰ মাজত তো সেইকাৰণে মানে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো ইমান ক্লিয়াৰ অহা নাই এইটো গুঞ্জন আহিছে চাবলৈ মই সেই খেৰৰ ভিতৰতে সোমাই যাই আছোঁ খেৰত পুতি পিনে ৰাতি এনেকৈ এতিয়া সেই ইয়াতে চিৰাখিনি কুটালোঁ এই চিৰা কুটাই পিনে ৰাতি ইয়াতে শুলোঁ ইয়াতে থাকিলোঁ এইখনে হ'ল দামী হেৰি ডিভানখন মই আপোনালোকক দেখুৱাই দিছোঁ এই ৰিয়েল লাইফ হয় এই মানে ষ্টেণ্ডাৰ্ড লাইফ বহুত আছে কিন্তু যিটো ৰিয়েল যেনেকৈ খাওঁ যেনেকৈ থাকোঁ যেনেকৈ কৰোঁ সেইখিনি মই ধৰি ৰাখিছোঁ ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে